মাধ্যমৰ ছাত্ৰ ছাত্ৰী এটা সময়ত গভৰ্ণমেণ্টে সিদ্ধান্ত ল'লে আমাৰ সকলোৰে কনসেনসাস যে বেংগলী মিডিয়াম স্কুলত পঢ়িলেও তাতে অসমীয়া শিকাৰ ইলেক্টিভ সাবজেক্ট বা অসমীয়া বা অপশনাল সাবজেক্ট অসমীয়া তেওঁলোকে পঢ়িব লাগে এটা অসমীয়াটো কোনে পঢ়াব এতিয়া অসমীয়াটো পঢ়িবৰ কাৰণে তেওঁ Assamese ল্যাঙ্গুয়েজ টিচাৰ এজন লাগে মণিপুৰী ছাত্ৰ এজন অসমীয়া মিডিয়ামৰ স্কুলত পঢ়ি আছে এতিয়া তেওঁ মণিপুৰী শিকিব লাগে মণিপুৰী অপশনাল সাবজেক্ট গতিকে তেওঁৰ কাৰণে এজন মণিপুৰী ল্যাঙ্গুয়েজ টিচাৰ লাগিব এতিয়া Assamese ল্যাঙ্গুয়েজ টিচাৰ একমাত্ৰ বেংগলী মিডিয়াম স্কুলতহে আছে অসমীয়া মিডিয়াম স্কুলত Assamese ল্যাঙ্গুয়েজ টিচাৰ নাই আৰু এই যিসকল বৰাক উপত্যকাত বেংগলী মিডিয়ামৰ স্কুলত যিখিনি ALT বা Assamese ল্যাঙ্গুয়েজ টিচাৰ আছে তেওঁলোকক মই কোনো অসমীয়া মিডিয়ামৰ স্কুললৈ ট্ৰান্সফাৰ কৰি আনিব নোৱাৰো কাৰণ সেই ধৰণৰ পোষ্টে নাই ইয়াত প্ৰয়োজনো নাই গতিকে তেওঁলোকে তাতে আছে নহলে তেওঁলোকৰ পোষ্টটো তেওঁলোকে কয় তাতে কোনো নপঢ়ে কোনো ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ নাই যদি কোনেও নপঢ়ে তেতিয়ালে গভৰ্ণমেণ্টে বেলেগ কথা চিন্তা কৰিব লাগিব কিন্তু সেই পোষ্টটো মই ট্ৰান্সফাৰ কৰি মানে তেখেতক মই ট্ৰান্সফাৰ কৰিব নোৱাৰো এখন অসমীয়া মিডিয়ামৰ স্কুললৈ মণিপুৰী ল্যাঙ্গুয়েজ টিচাৰজনক মই নন মণিপুৰী স্কুললৈ মই আনিব নোৱাৰো এই ধৰণৰ কিছু সমস্যা